নাইট কুইন, যাক অসমীয়াত কোৱা হয় নিশা ৰাণী বুলি, আৰু ইয়াক হিন্দু শাস্ত্ৰত ব্ৰহ্মকমল বুলি কোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে এপিফাইলাম অক্সিপিটেলম। ইয়াৰ কাণ্ড যথেষ্ট বহল, কাণ্ডবিলাক চেপেটা হয়, আৰু এই কাণ্ডবিলাকৰ সহায়তে ইহঁতি শালুক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্যবস্তু প্ৰস্তুত কৰে। সূৰ্যৰ পোহৰৰ উপস্থিতিত উদ্ভিদে যিহেতু খাদ্যবস্তু প্ৰস্তুত শালুক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা কৰে, এতিয়া শালুক সংশ্লেষণ প্ৰক্ৰিয়া ইহঁতি এই বহল বহল কাণ্ডবিলাকৰ সহায়ত কৰে। আৰু এই উদ্ভিদবিদ 1828 চনত APD কেণ্ডলে ইয়াক মানে আৱিষ্কাৰ কৰিছিল। তাৰ উপৰিও ইয়াৰ হৈছে দ্বিগুণীয় ক্ৰম'জম, আৰু এই ক্ৰম'জমৰ সংখ্যা হৈছে 22ডাল ক্ৰম'জম থাকে ইয়াত। হিন্দু শাস্ত্ৰৰ মতে এই ফুল ঘৰত ফুলিলে সৌভাগ্য উদয় হোৱা বুলি কোৱা হয়। খ্ৰীষ্টানসকলেও এই ফুলপাহক যথেষ্ট পবিত্ৰ ৰূপে জ্ঞান কৰে। যীশুখ্ৰীষ্টৰ জন্মৰ লগত এই ফুলপাহৰ সাদৃশ্যতা আছে বুলি তেখেতসকলে ধাৰণা কৰে। এই ফুলবিধৰ যিবিলাক কাণ্ড আছে, সেই কাণ্ডবিলাকৰ যথেষ্ট ঔষধি গুণ আছে। এই কাণ্ডবিলাকে যৌন ৰোগ আৰু বিভিন্ন ধৰণৰ যৌন গ্ৰন্থিৰ বিভিন্ন ধৰণৰ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত এই কাণ্ডবিলাকে সহায় কৰে। ইতিমধ্যে মোৰ শিক্ষাগুৰু বিশিষ্ট বিজ্ঞানী ডক্টৰ অমৰেন্দ্ৰনাথ দত্ত ছাৰে এই ফুলপাহৰ ওপৰত বিভিন্ন ধৰণৰ গ্ৰন্থত তেখেতৰ নিজৰ গ্ৰন্থটো লিখিছে আৰু প্ৰকাশ পাইছে। গতিকে ছাৰলৈ আমি অশেষ ধন্যবাদ জনালোঁ, আৰু প্ৰকৃতিলৈও আমি অশেষ ধন্যবাদ জনাইছোঁ। আমি সুদীৰ্ঘ 22 দিন অপেক্ষা কৰাৰ অন্তত এই ফুলপাহ ফুলিছে। এই ফুলপাহ ফুলিবৰ বাবে সম্পূৰ্ণ 20 বা 21 দিনৰ বা 22 দিনৰ প্ৰয়োজন হয়। গতিকে আমাৰ ঘৰতো আজি সেই 20, 21, 22 দিনমানৰ অন্তত এই ফুলপাহ ফুলিলে। গতিকে প্ৰকৃতিক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।